Wahida ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ ওচৰত ৰেডিমেড ৱাল লৈ আহিছো আৰু এই ৱালসমূহ যে দেখিছে মই আমাৰ ঘৰৰ একেবাৰে ওচৰতে যেটো আমাৰ ঘৰখন গৰঙা বুলি কয় আৰু আমাৰ ঘৰৰ একেবাৰে কাষতে ওচৰতে বনাই আছে এই ৱাল গতিকে মই নি চকুৰে দেখা হয় হেকাৰণে আপোনালোকক দেখাইছো যিকোনো ভিডিও আসলতে মই চকুৰে নেদেখাকে আৰু নজনাকে আপলোড নকৰো গতিকে মই যেহেতু দেখিছো কামটো বিৰাটেই ভাল কাম আৰু আজিকালি সকলোৱে বিচাৰে এনেকুৱা ধৰণৰ ৱাললে লগোৱাটো বহুতে বিচাৰে বহুতৰ ঘৰত দেখিও আছো গতিকে আপোনালোকে যদি লগাব বিচাৰে তেন্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বহুত ভাল হয় আৰু মই আপোনালোকক দেখাইছো দূৰ দূৰণিলৈকে দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকৰ কাম আপোনালোকে ধুবুৰীৰ পৰা শিৱসাগৰ যোৰহাট নগাঁও গোলাঘাট যতে নহওক কিয় আপোনালোকে মই ফোন নম্বৰ দি থৈছো তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে আপোনালোকক তাত গৈ বনাই দি থৈ আহিব আৰু আপোনালোকক সকলো কথা তেওঁলোকে বুজাই দিব এই ফোন নম্বৰটোত ফোন কৰিলে